বোপাই পঢ়ি শুনি এদিন ডাঙৰ মানুহ হৈ দেখাব লাগিব। হ'ব দেউতা, মই তোমাক এদিন ভাল মানুহ হৈ দেখাম। এইখিনি চাফা কৰিবা হা, সেনেকৈ এইখিনি কৰিবা, কৰি লৈ পেলাই এইফালে বনখিনি আছে সেইখিনি কাটিবা, কাটি মানে বেৰা এখন অকণ বান্ধিব লগা আছে, সেইখিনি বান্ধি দিলে কাম হ'ব। ঠিক আছে। দেউতা, মই সদায় ভঙা চাইকেলত কলেজ যাব নোৱাৰোঁ, মোৰ লগৰ এটা জোকায়, মোক বাইক লাগিব। বাইক বুলিয়ে বাইক পাওঁ নেকি? নাই মই নাযাওঁ, বাইক লাগিব মোক। ৰচোন ভাবি চাওঁ, দুদিন সময় দে। ঠিক আছে। ল'ৰা কলেজ পাই বেয়া হৈছে। বাবু তোলে কি আনিছো চাচোন। গৈছো। কালি আনিলা?
তোলে আনিছো কি কোৱা কেনেকুৱা লাগিছে এ ধুনীয়া লাগিছে গাড়ীখন এপাক চলাই চাচোন পাহৰা নাই বাবু লাহে লাহে চলাবা ঠিক আছে লাহে লাহে এই তোমাৰ কাৰণে এটা লিফাফা আহিছে ডাকঘৰৰ পৰা এইটোৱে লোৱা চাই লৈ জমা দিবি ইয়াতে ঠিক আছে থেংক ইউ দেউতা দেউতা মোৰ আৰ্মিৰ এপইণ্টমেণ্ট লেটাৰটো আহি গ'ল কি পৰহিৰ পৰা জইনিং মোৰ ক'ত দেৰগাঁও দেউতা আমাৰ নিজৰ ঘৰ হ'ব নিজৰ গাড়ী হ'ব তুমি একো চিন্তাই কৰিব নালাগে গোটেইখিনি মই কৰিম তুমি বেলেগৰ ঘৰত কাম কৰিব নালাগে বুজিলা বল ভিতৰলৈ বল দেউতা মই যাওঁ তুমি ভালকে থাকিবা যা বোপাই ভালকৈ থাকিবি ভালকৈ খোৱা বোৱা কৰিবি যা মই মাজে মাজে চিঠি পঠাই থাকিম যা ঐ তই আহিলি মই ছুটি পাই আহিলোঁ মাত্ৰ ৰচোন ৰ তোৰ লগত কথা আছে ঐ ল বলটো পিছে কথাটো কচোন কি আছিল মানে কি হ'ল তোৰ দেউতাৰ বেমাৰ হয় কেতিয়াবা হ'লে মানে তোৰ আপ ডাউন হ'ব তাৰ পৰা এনেই আপ ডাউন হ'ব হয় কি নহয় তাকে এটা উপায় এটা দিওঁ মই তই বিয়াখন পাতি ল জলদি নাই মই এতিয়া বৰ্তমান বিয়া পাতিব পৰা নাই কাৰণ মোৰ ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰৰ মাজত মোৰ ডিউটি আছে ডিউটিৰ কাৰণে কেইবছৰ মই একদম আহিব নোৱাৰোঁ এতিয়া মই বিয়া কথা ভাবিছোঁ আৰু কিন্তু মই কেইবছৰমান পিছতহে বিয়া পাতিব পাৰিম বুলি বুজিছোঁ মানে কথাটো কি তই বুজা নাই ভালদৰে তোৰ দেউতাৰ এটা বেমাৰ এটা আছে বহুত ডাঙৰ বেমাৰ মাজে মাজে বহুত মানে আমনি দিয়ে বুজিছা চিঞৰি থাকে ঘৰত আমাৰে বেয়া লাগে ৰাতিখন উঠি যাব লাগে 2-3টা এটা আইডিয়া দিওঁ তোক মই তই এটা কাম কৰ গুৱাহাটীত এখন বৃদ্ধ আশ্ৰম এখন আছে তাতে থৈ দিওঁ তোৰ দেউতাক তাতে তোৰ বৃদ্ধ আশ্ৰমত কমচে কম কেয়াৰ ৰাখিব তাৰ মানুহবিলাক ঠিক আছে তাৰপিছত তই যেতিয়া তই আহিবি ছুটিৰ পৰা আহিবি বৰ্ডাৰৰ পৰা তই যেতিয়া আহিবি তেতিয়া তই দেউতাকো লৈ আহিবি একেলগে তাৰপিছত তই বিয়াখনো পাতি ল'বি তই লাইফটো ছেটেল কৰি ল'বি একেলগে কি কথাটো বেয়া হোৱা নাই তই ঠিকে কৈছা কৰিব পাৰি কামটো দেচোন তই অলপ টাইম বহ নাই নাই মই যাওঁ দে তই বহ মই ভৰিখন ধুই আহোঁ আহিছোঁ মাত্ৰ পিছত আহিম দে অলপ টাইম বহ ভৰিখন ধুই আহোঁ চাহটো খাই যা টেনশ্যন নল'বি পিছত আহিম দে দে হ'ব দে আহিবি কিন্তু আহিম আৰু কথা আছে তোৰ ঠিক দে হ'ব দে যাবি দেউতাক চাবি অলপ অ বাবু তই আহিলি আহিলোঁ খবৰ নিদিয়াকে আহিলি যে বচোন বা ভালে ভালে আহিলি আহিলোঁ তোমাক কি দিছিলোঁ একো নাই মই
গাঁৱৰ পৰা মানুহৰ কথা শুনি আহিলোঁ তোমাৰ ৰাতি বিয়লি বোলে বেমাৰ হৈ থাকে, বেমাৰৰ কাৰণে মানুহ আহিব লগা হয়। কোনে কৈছে? হা কোনে কৈছে? গাঁৱৰ মানুহবিলাকে কৈছে মোক, আৰু তোমাক মই এনেকৈ থাকিব নিদিওঁ। আৰু গুৱাহাটীৰ বৃদ্ধাশ্ৰম এটা আছে, মই তাত তোমাক থৈ আহিব লাগিব। নাই, মই যাব নোৱাৰিম। নাই কাৰণ মই ডিউটিত যাম, কেইবছৰ কাৰণে মই আহিব নোৱাৰিম। এনেকৈ হ'লে তুমি দিগদাৰ হৈ যাব, তুমি তাতে থাকিব লাগিব। তুমি যি ভাল দেখিছা কৰা। অঁ, সেইটোৱে কৰিব লাগিব, নহ'লেতো উপায় নাই। আৰু শুনা, মই বেছি দিনৰ কাৰণে ছুটী লৈ অহা নাই। মোৰ পৰহিলৈ ট্ৰেইন আছে। মই তোমাক কালি আবেলি আমি দুটা ওলাই যাম। পৰহি তোমাক দুপৰীয়া তোমাক তাতে থৈ মই ডিউটিলৈ গুচি যাম। অলপ ফ্ৰেছ হৈ হ'বগৈ। যোৱা। অঁ। দেৰি হৈছে। দাদা, ভিতৰত চব ঠিক কৰি দিছোঁ, পইচা পাতি চব দি দিছোঁ, তুমি ভয় নকৰিবা, ভালকৈ থাকিবা। মই মাজে মাজে খবৰ দি থাকিম তোমাক। ঠিক আছে, যা। হেৰি, তুমি খবৰ এটা পাইছানে নাই? ল'ৰা খবৰটো পাইছা? নাই, 4 বছৰ হ'ল একো খবৰেই পোৱা নাই। কাৰণটো কি? আজি 4 বছৰ খবৰ নাই যে? একো গমেই পোৱা নাই। তাত কিবা এটা অৰ্থ আছে নেকি? থাকিব পাৰে। তুমি খবৰটো ল'বা, কেনেকুৱাকৈ কি হৈছে নহৈছে। মোৰ এয়াহে গতি, দেখিছেই নহয়। এৰা, খা খবৰটো লোৱাটোতো ডাঙৰ কথা হৈছে। ডাঙৰ কথা। সোনকালে খবৰটো পালে ভাল আছিলে। কিবা এটা চাগে খবৰ ওলাবই নিশ্চয়। তুমি বহা তেতিয়াহ'লে, মই যাওঁ। অঁ। কি হৈছে? চাওক কৈ দিয়কচোন অলপ।
তুমি অঁ আহা ভিতৰলৈ আহা। আহা বহা। তোৰে ভাল নহয় মাতি দিছোঁ দেউতা অঁ তোমাৰ ইমান দিন খবৰ কাৰণে দেউতা গ'ল তো ঘৰলৈ। ক'ত হ'ল ঘৰলৈ গ'ল। দেউতাৰ গাটো ইমান ভাল নহয়। আজি 4 দিন মানে গ'ল, ঘৰলৈ গ'ল। তুমি যাব পাৰোঁ তেনেহ'লে যোৱাই নাই। দেউতা দেউতা তুমি মোক এৰি থৈ গুচি গ'লা মই তোমাক টাইম দিব নোৱাৰিলোঁ কাৰণে তুমি মোক এৰি থৈ গুচি গ'লা আজি মই চাকৰিৰ কাৰণে তোমাক বৃদ্ধাশ্ৰমত থ'ব লগা হ'ল মোক মোক ক্ষমা কৰি দিবা দাদা মোৰ বহুত ভুল হৈ গ'ল কিন্তু মই দেশৰ কাৰণে তোমাক হেৰাবলগীয়া হ'ল মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কাঁদিবানে দেউতাই জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা ও দেউতা খোজা খোজা তুমি ছায়া শব্দৰে শেষ নহয় তোমার কথা ও মোর দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা
হ'ল স্মৃতিবোৰ দুখৰ হ'ল অশ্ৰু থুনুকা হ'ল স্মৃতিবোৰ দুখৰ হ'ল নোৱাৰো টানিব দুখৰ বোজা নোৱাৰো সাজিব প্ৰেমৰ পজা মৰমে যদি বিচাৰে আশ্ৰয় তুমি দিবানে ও দেউতা সাহসৰ যদি হয় পৰাজয় তুমি থাকিবানে দেউতা এবাৰ মাতিবানে মোক দেউতা কোলাত ল'বানে মোক দেউতা হিয়াখন জোৰাবানে দেউতা মোৰ দেউতা হাই ফ্ৰেণ্ডছ, আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটা কথা, আপোনালোকক যদি কোনোবা ভিডিঅ' চিডিঅ' কৰিব মন আছে, আপোনালোকক যদি কেমেৰামেন দৰকাৰ হয়, আপোনাৰ লিংক ডিছক্ৰিপশ্যনত আছে, তেখেতৰ নাম্বাৰটো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ধন্যবাদ।